নমস্কাৰ মই দীপাঞ্জলি আজি আমাৰ সুপাৰ পৰা ওলাইছো আমি মাইকীসকলে এখন মিটিঙত গোটৰ পৰা আত্মসহায়ক গোটৰ পৰা আৰু আমি এক এক ড্ৰেছ পিন্ধিছো দেখিছে এখন আমাৰ পাৰ্ক বনাই আছে সুপাতে হোৱা নাই এতিয়া ওলাব আৰু ইয়া জগন্নাথ ফিল্ডত আমি গলো মিটিং হল এতিয়া আমি ঘৰত যাম চাই থাকক আমাৰ গাঁৱৰ পৰিৱেশ আৰু ইয়া জগন্নাথ মন্দিৰটো বৰ্তমান বনাই আছে হোৱা নাই আৰু ভাবিছো তাতে এটা সেৱা লওঁ ইয়া সোমালো ভিতৰৰ পৰিৱেশটো ভিতৰত ভালকৈ হোৱা নাই বনা আৰু ইয়া এটা সেৱা ল'লোঁ ভগৱানে সকলোকে ভালে কুশলে ৰাখক লগতে আমাকো ৰাখক আৰু ইয়া বাহিৰৰটো ইয়া ৰং চং যেতিয়া দিব ওলাব বহুত ধুনীয়া লাগিব আৰু ইয়া এতিয়া আমি মথাৰে কাষেৰে ঘৰত যাওঁ ইয়া নদীটোতো বহুত পানী হৈছে আমাৰ ইয়াতে কোনো ৰুবই পৰা নাই পানীৰ কাৰণে ৰুবতো দূৰৰ কথা হালে মাৰিব পৰা নাই ইমান পানী হৈ আছে আৰু ইয়া গৰু ছাগলীবিলাক এটা নদীৰ কাষত এৰি দিব আৰু বহুত গৰু ছাগলী আছে আমাৰ ইয়াতে চাই থাকক আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব আৰু আপোনালোকৰ পৰা মৰম পাম বুলি এটা ভিডিঅ' আগবঢ়াইছোঁ আৰু ভালকৈ মই ভিডিঅ'বিলাক দিব জনা হোৱা নাই তথাপিও চেষ্টা কৰিছোঁ মনৰ আশা আৰু এনেকৈ দিম বুলি আপোনালোকে যদি মৰম দিয়ে